বিয়া পাতি মানে মোৰ চুৰ গৰম উঠি যায় ভাই চিন্তা ভাগৰে লাগিল বিয়াৰ মানুহ মাতোতে ইমূৰকে সিমূৰলৈ ইমান বিয়াৰ মানুহ মাতিবা অকলে অকলে মানে এইফালে মানুহজনীও ভাগৰি গৈছে ময়ো ভাগৰি গৈছোঁ আৰু বিয়া পাতাহে জানে যি উচি থকা হৈছে অলপ ভাগৰ লগাই দিয়ক সদায় খোলা খাই পেলাই ঘুমুটি মাৰিলেহে ভাল লাগিব ভাগৰটো কমি যাব কাম এটা কৰিব থাকিলে বতৰটো বেয়া কৰি আহিল খৰিখিনি টুকুৰাবাই থাকিলে ভাগত বহুত দিব পাৰিম ভাগৰ ভগৱানে ক'ত কেনেকৈ দি ওলাই অলপ ভাগৰকে দিওঁ ভাগৰ নিদিলে দেহাটো গোটেই ভাগৰি যাব লাগিব বিয়ালৈ আৰু মাথোন 4 দিন বাকী আছে অলপ ভাগৰকে দিওঁ কৃষ্ণ 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 আমাৰ বাৰু কেতিয়া আহি পায় বিয়াৰ মানুহ মাতি মাতি হ'ব দিয়া যেতিয়া আহে আহিব আৰু বিয়াৰ চিন্তাত মানে হাতৰ মুঠিত চালাই থাকি গ'ল খানাটো খাবই পাৰিলোঁ হাতৰ মুঠিতে থাকি গ'ল ভাগৰে দুগৰে আহি এই বিছনাখন পালে মানে কিবা এটা ভাল ভাল লাগিব Ready? Tupoli hele neki? হয় Utaso? কেতিয়া আহি পালা তুমি Moi alaba gota ahilo. Manukini matilo. হয় Gaor maikikini. হয় Aru ejo namo matilo. খবৰ হ'ব So tehini mati thakile moi ahilo. হয় Aru apnar jodi kiba kaam ase kaam matibo ase ekhini khana ajuri hoy. ঠিক আছে সন্ধিয়া হ'ল নহয় অলপ চাহ একাপ বনাই দিয়া চাহ খাওঁ অলপ ভাগৰ লাগিছে অলপ শুই লওক ঠিক আছে বাৰু হেল্ল' মই ঘৰত বোলে কি অৰ্ডাৰ কি কিবা হৈছে নেকি অৰ্ডাৰ দিছোঁ ৰ'বা বিয়াৰ প্ৰায় মানুহ মাতা শেষে হ'ল এতিয়া কাম এটা কৰিব লাগিব তোমালোকে ঘৰমান মানুহ মাতিব থাকে শেষে হৈছে সেইটো বৰ ভাল কথা এতিয়া চুবাৰ মানুহখিনি ইমূৰৰ পৰা সিমূৰলৈ গোটেইখিনি মানুহ মাতা যায় আছে এই পূজালে হওক পাঁচদিনা কৰা কিবাখিনি এইখিনি কৰাখিনি কৰাকৈ মানুহখিনি নিমন্ত্ৰণ দিব লাগিব আজি চুবাৰ মানুহখিনি এইখিনি ময়ে ক'ম বাৰু এতিয়া এইখিনি কোৱাৰ পিছত তোমাৰ আৰতি যিখিনি তিৰোতা মানুহ থাকিব সেইখিনি তুমি যাই ক'বা হা সেইখিনি ক'লে তেতিয়াহ'লে এই গোটেই তিৰিখিনি আৰতি তেল সিন্দুৰ দিয়াকে তেতিয়া আকৌ হেৰি কথা এটা হ'ল এই তেল সিন্দুৰখিনি আনিছিলে নাই
আনিছোঁ সেইদিনাখন বজাৰৰ পৰা আনিছোঁ গোটেইখিনি হৈছেতো ঠিক আছে কিবা আৰু মঙললৈ যে এজন যে কথা আছিল আহিছে নেকি এতিয়া আহিব আহি গৈছে নেকি ঠিক আছে বাইদেউ তেতিয়াহ'লে মই আহিছোঁ হা হেল্ল' শেৱালি কি কৰি আছা তুমি মই কিয় ফোন কৰিছোঁ জানাই নহয় বিয়া আহি পালে দেখোন তুমি দুদিন আগতে আহিব লাগিব আকৌ বিয়ালৈ এই বিয়া কৰিলে নহ'ব কাম কাজত সহায় কৰি দিব লাগিব অকণমান আমাৰ বাৰু বজাৰ বাহিৰে হ'লে তুমি আহিবাচোন অকণমান চাই দিবা এই লগতো থাকিবা তাই ভাল লাগিব হ'ব দিয়া তুমি ভালে আছা অৰ্দি ভালে আছে ন হ'ব দিয়া এতিয়া ৰাখিছোঁ আহিবা দুদিন আগতে আহিবা কিন্তু দিয়া হ'ব দিয়া বৰষুণৰ দিলা মাতা হ'লে নাইবা আজিৰ পৰা মাতা হয় তই ভাবি চাবি ক'ৰবাত আছে যদি চাবি চিন্তি লৈ ভিতৰতে বাহিৰতে পৰি আছে চাওঁ চাওঁ ৰ'বা ক'ত গ'ল ভিতৰতে কাৰেণ্টটো নাই দেখোন কাৰেণ্টে গ'লে কচোন বৰ গৰম লাগিছে টিভিখন খুলিয়ে দিওঁ কেতিয়া আহি পালা মই মাত্ৰ আহি পালোঁ মানুহখিনি মাতা হ'ল হ'ল কিন্তু এই গীতাক মাতিব গৈছিলোঁ গীতা নাই আপুনি এটা ফোন কৰিবা নহ'লে যাব মাতিছে ঠিক আছে বাৰু আৰু কেতিয়া আহিছোঁ একেলগে আহিলোঁ একেলগে আহিছোঁ বাকী ভালনে খবৰ বিয়া প্ৰস্তুতিৰ কথা জনা পাইছোঁ আমি গতিকে বিয়াত তেনেকৈ থাকিব আৰু নহয় জানো মাজনী দিয়া আৰু মই সিফালে সেইখিনি মাতা হৈছে বাৰু আৰু দুই এঘৰত থাকি গ'ল মানুহ মাতিলে তোমাৰ মানুহ মাতা গোটেইখিনি হৈ গ'ল জানো মোৰ হ'ল কিন্তু গীতাৰ ঘৰত গৈছিলোঁ গীতাৰ ঘৰত নাপালোঁ আপুনি এটা ফোন কৰি মাতিব নহ'লে ঠিক আছে বাৰু এখেত কেতিয়া আহিছে একেলগে আহিছে ন মাইনাৰ বিয়াত পিছে মাইনাৰ বিয়াত থাকিবা তুমি নহয় জানো মাজনী দিয়া থাকিব লাগিব মাজনী বিয়াত আৰু নাথাকিলে কেনেকৈ হ'ব থাকিব লাগিব আৰু তাৰপিছত হেৰি যাব লাগিছিল নহয় মঙললৈ যাব লাগিছিল অলপ বিয়াৰ বজাৰ কৰিবৰ কাৰণে যাব লাগিব এখন যাব পাৰি যদি একেলগে গুচি যোৱা তুমি তুমি যাব পাৰিবা নহয় একেলগে যাব পাৰিবা বিয়াৰ বজাৰখিনি তোমাৰ বিয়াৰ টাইম নাই নহয় আৰু ভালে আহি বিয়াত তোমালোকে অলপ বহা মই অলপ ভিৰৰ পৰা যাওঁ ভিৰজন বিয়া মানুহমান পৰা আছেতো গতিকে তেখেতক মই বিয়াত নিমন্ত্ৰণ কৰি দিওঁ তোমালোকে বহা আৰু তুমি ডাঙৰ কৰিবা বজাৰখিনি বাইদেউৰ লগতে যাই পেলাই বজাৰখিনি কৰি আহিবা মাইনাৰ বিয়াৰ বজাৰখিনি হা ঠিক আছে বাৰু মই আহিছোঁ তুমি বহা মই পতককৈ চাহ খাবলৈ আহোঁ তাৰপিছত আমি মঙলত বজাৰ কৰিম জোন মই অকণমান দেৰি হ'ব মোৰ এই মিনতিৰ লগত মই বজাৰ অকণমান আছে তাৰে বজাৰ কৰিব যাম মিনতি মিনতি গৈছোঁ এতিয়া আমি বজাৰখিনি কৰি আহোঁ কাপোৰ অলংকাৰ আৰু কচমেটিক এইখিনি কৰি পিনে আহোঁ ওলাই এতিয়া যাম বজাৰখিনি কৰি লওঁ হেল্ল' গীতা মিনতি তুমি লগ পাইছানে তুমি
বিয়াত তুমি যেনে আহিবা হা মিনতি গৈছোঁ তাতে বিয়ালৈ মানে বিয়াত মাতিবৰ কাৰণে তোমাক বিয়াত নাপাৰ কাৰণে আকৌ মই ফোনে তোমাক জনালোঁ তুমি বিয়াত যেনে আহিবা হা বাকী এতিয়া খবৰ ঠিক আছে বাৰু বিয়াত আহিবা দেই তোমালোকে গোটেইকেইটা আহিবা হা ঠিক আছে বাৰু হ'ব দিয়া বাৰু ঠিক আছে হ'ব এতিয়া আৰু দুজনক ফোন কৰিব লগা আছিলে বিয়ালৈ নিমন্ত্ৰণ দিব লাগে এতিয়া গাঁও মেম্বাৰজনক ফোন কৰিব লাগিছিলে সেইটো মই এটা ফোন কৰি দিওঁ হেল্ল' গামেলা হয় আমাৰ মাইনাৰ বিয়া তাৰিখ এটা ল'ব পৰিল 20 তাৰিখ গতিকে 20 তাৰিখে আপোনাক নিমন্ত্ৰণ দিলোঁ গতিকে বিয়াত যাতে মাইনাৰ বিয়াত যাতে মই দেখা পাওঁ ঠিক আছে বাৰু আপোনাৰ শুভেচ্ছা দিছে বাৰু শুভেচ্ছাটো মই খুবেই গ্ৰহণ কৰিছোঁ ঠিক আছে বাৰু হয় মোটামুটি হ'ব 700-800মান মানুহৰ ভিতৰত হৈ যাব আৰু হয় বাৰু ঠিক আছে হ'ব দিয়ক বাৰু হয় ধন্যবাদ বন্ধু বান্ধৱীসকল আপোনালোকে চোৰ নামৰ নাটকখনৰ 8 নম্বৰ খণ্ডটোৰ পিছত এয়া 9 নম্বৰ খণ্ড চালে আপোনালোকৰ এই চোৰ নামৰ নাটকখন কেনেকুৱা লাগিছে সেইটো আমাক কমেণ্ট আকাৰে জনাব ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে বেল আইকনটো দবাই থ'ব আগলৈ অহা খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে আমাক মৰম দিব আৰু আপোনাৰ হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰাম সকলোতে শ্বেয়াৰ কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব